মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই কুশলে আছা। আজি মই ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ এটি পাঠৰ সৈতে তোমালোকৰ মাজত পুনৰ উপস্থিত হৈছো। তোমালোকে প্ৰত্যেকেই ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ যি পাঠ্যপুথি তোমালোকে উলিয়াই লোৱা আৰু লগত তোমালোকে দৰকাৰী কথাসমূহ নোট কৰিবৰ বাবে তোমালোকে বহি আৰু কলম সাজু কৰি লোৱা। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ এটি পাঠ, আইতাক মই কিদৰে পঢ়িবলৈ শিকালো। এই পাঠটিৰ লিখক এগৰাকী কৰ্ণাটকৰ এগৰাকী প্ৰতিষ্ঠিত লিখক সুধা মূৰ্তি, আৰু পাঠটি অনুবাদ কৰিছে তোমালোকৰ বাবে অসমীয়া ভাষালৈ অঞ্জন শৰ্মাদেৱে, এগৰাকী বিশিষ্ট অনুবাদক। পাঠটি তোমালোকে উলিয়াই লোৱা আৰু এই পাঠটি আছে তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ পেজ নম্বৰ 69। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ সমাজ বা আমাৰ পৰিয়ালত এনেকুৱা কিছুমান বয়োজ্যেষ্ঠ ব্যক্তি আছে যিসকলৰ হয়তো পঢ়াৰ প্ৰতি যি ইচ্ছা সেইটো আজিও তেওঁলোকৰ মনত বা অন্তৰত প্ৰতিফলিত হোৱা দেখা যায়। হয়তো তেওঁলোকে পঢ়াৰ প্ৰতি বহুত ইচ্ছা আছিল তেওঁলোকৰ, কিন্তু উপযুক্ত সা সুবিধা বা পৰিৱেশৰ অভাৱত বা আৰ্থিক দুৰৱস্থাৰ বাবেই হওক তেওঁলোকে কিন্তু জীৱনৰ আদি কালছোৱাত তেওঁলোকে পঢ়া শুনা কৰিব নোৱাৰিলে বা পঢ়া শুনা কৰাৰ পৰা বঞ্চিত হ'ব লগা হ'ল। আমাৰ এইসকল ব্যক্তিক আমি শিক্ষিত যিবিলাক ব্যক্তি আছো তেওঁলোকে সাক্ষৰ কৰাটো আচলতে আমাৰ সকলোৰে বাবে এটি মহান কাৰ্য বা দেশৰ বাবে এটি মহান কাৰ্য। আজি এনেধৰণৰ এটি পাঠ আমি আজি আলোচনা কৰিব বিচাৰিছো। এই পাঠটিত উল্লেখ আছে যে লিখক অৰ্থাৎ যিগৰাকীয়ে এই পাঠটি যুগুতাইছে, লিখকগৰাকীৰ বয়স 12 বছৰ আছিল আৰু সেই 12 বছৰ বয়সতে তেওঁ ককাক আৰু আইতাকৰ সৈতে কৰ্ণাটকৰ এখন ভিতৰুৱা গাঁৱত বাস কৰিছিল। আৰু সেই সময়ত দেশৰ যি যাতায়াত ব্যৱস্থা অতি নিম্নমানৰ আছিল, অৰ্থাৎ উন্নত নাছিল। আৰু যাৰ ফলত কি হৈছিল, ৰাতিপুৱাৰ বাতৰি কাকতখন আবেলি হৈ সেই ঠাই পাইগৈ। এখন বাছত গৈ যায় বাতৰি কাকত বিলাক আৰু তাৰ পৰা আবেলি সেই ঠাই পায় আৰু অধীৰ আগ্ৰহেৰে মানুহবিলাকে বাতৰি কাকতলৈ বাট চাই থাকে। সেই বাতৰি কাকতখন নাম আছিল বিশেষ বাতৰি কাকতখনৰ নাম আছিল কৰ্মবীৰ, আৰু তাত এখন বিশেষ উপন্যাস কৰ্ণাটকৰ এগৰাকী প্ৰতিষ্ঠিত লিখক ত্ৰিবেণীজীৰ এখন উপন্যাস সাক্ষী যাত্ৰী, সেই উপন্যাসখন তাত খণ্ড খণ্ডকৈ অৰ্থাৎ ধাৰাবাহিকভাৱে কি কৰিছিল, প্ৰচাৰ কৰিছিল। আৰু সেই উপন্যাসখন সকলোৱে পঢ়ি ভাল পাইছিল সেই উপন্যাসখন। আৰু সেই উপন্যাসখনত এগৰাকী বৃদ্ধাৰ এটি চৰিত্ৰ তাত অংকন কৰা হৈছিল। আৰু চৰিত্ৰটো এনেধৰণৰ যে বৃদ্ধাগৰাকীৰ কাশীলৈ যোৱাৰ বিৰাট ইচ্ছা। যেনেকে আমাৰ হিন্দুসকলে বিভিন্ন তীৰ্থস্থানত ভ্ৰমণ কৰিবলৈ যায়, সেই বৃদ্ধাগৰাকীৰো কাশীলৈ যোৱা বিৰাট ইচ্ছা আৰু বাবা বিশ্বনাথৰ ক্ষীৰত এচুল পানী দিয়াৰ ইচ্ছা। কিন্তু নানান বাধা বিঘিনি অতিক্ৰম কৰিও তেখেতে এই যাত্ৰাৰ যিখিনি সবিশেষ বিৱৰণ এই উপন্যাসখনত দাঙি ধৰা হৈছে। এতিয়া এই বৃদ্ধাগৰাকী কাশীলৈ যাব পালে নে নাপালে বা যাব পাৰিলে নে নোৱাৰিলে, এই আটাইবিলাক আমি এই উপন্যাসখন পঢ়িলে গম পাম। কিন্তু এই পাঠটোতো সেই আটাইবিলাক কথা ইয়াত উল্লেখ আছে। উপন্যাসখনৰ আন এগৰাকী চৰিত্ৰ হ'ল এগৰাকী বিবাহ উপযুক্ত যুৱতী, অনাথ যুৱতী। কিন্তু তেওঁ বিভিন্ন কাৰণত আৰ্থিক অসুবিধাৰ বাবে তেওঁ কি কৰিছে, বিবাহৰ উপযুক্ত হৈ তেওঁ বিবাহ হ'ব পৰা নাই। এই কথাটি বৃদ্ধাগৰাকীয়ে গম পালে আৰু এই কাশীলৈ যোৱা যি সমস্ত ধনৰাশি, এই ধনৰাশি বৃদ্ধাগৰাকীৰ বিবাহৰ বাবে তেওঁ দান কৰিলে। চোৱাচোন তোমালোকে কিমান মহৎ কাম এটি কৰিছে। তেওঁ ভাবিলে যে বিশ্বনাথ বাবাৰ ক্ষীৰত এচুল পানী দিয়াতকৈ মই এই বিবাহ উপযুক্ত ছোৱালীগৰাকীৰ বিয়াত এই ধনখিনি দান কৰাটোৱে মোৰ এই সময়ত উচিত হ'ব। তেনেকে ধনখিনি দান দিলে। ইয়াৰ পিছত আমাৰ লিখকগৰাকী এদিন কি কৰিছিল, ওচৰৰ এঘৰ মানুহৰ তাত বিয়া খাব গৈছিল। ভাইটি ভণ্টি লগত লৈ পেলাই আৰু বিয়া খাব গৈছিল। আৰু যাওঁতে এইফালে আইতাকে কি কৰিছিল,
কাশীযাত্ৰী উপন্যাস যিখন সেইখন তাৰমানে লেখিকাগৰাকীয়ে সদায় আইতাকক পঢ়ি দিয়ে। ভাটিবেলা যেতিয়া পেপাৰখন আহিলে সেই উপন্যাসখন পঢ়ি দিয়াৰ পিছতহে তেওঁ লিখকগৰাকীয়ে খেলিব যাব পাৰিব। উপন্যাসখন প্ৰথমতে আইতাকক পঢ়ি শুনাব লাগিব। চোৱাচোন তোমালোকে কিমান আগ্ৰহেৰে আইতাকে শুনিবৰ কাৰণে উপন্যাসখন বাট চাই থাকে। কাৰণ আইতাকে সেই উপন্যাসখনত নিজক বিচাৰি পায়। অৰ্থাৎ আইতাকৰ জীৱন কাহিনীৰ লগত উপন্যাসখনৰ যি কাহিনী সম্পূৰ্ণ মিল আছে। আৰু নিজক বিচাৰি পাই বাবে আইতাকে সেই উপন্যাসখন বহুত ভাল পায়। আৰু পঢ়োতে উপন্যাসখন শুনোতে মুখস্থ হৈ গৈছে আইতাকৰ। আপোনালোকে চিন্তা কৰাচোন, আইতা কিন্তু বয়স তেতিয়া ৬২ বছৰ। ৬২ বছৰত আমাৰ কিছুমানৰতো স্মৃতি শক্তি হ্ৰাস পায়, চকুৰে কম দেখা হয়, চুলি পকে, দাঁত সৰে, হয় নে নহয়? গতিকে তাৰপিছতো আইতাকৰ যিটো পঢ়াৰ প্ৰতি যিটো ধাউতি, কিমান তোমালোকে চিন্তা কৰাচোন। তাৰপিছত উপন্যাসখন বিবাহৰ পৰা আহি যে দেখে আইতাকে কান্দি আছে, চকুৰ পানী চলি একদম। লিখকগৰাকীটো আচৰিত হৈ পেলাই ক'লে যে আইতা তোমাৰ কিয় কান্দিছা, তোমাৰ কি অসুবিধা হৈছে? তেতিয়া আইতাকে সকলো কথা বিৱৰি ক'লে যে উপন্যাসখন আজিও আহিছিল, মই মানে উপন্যাসখন পঢ়িব পৰা নাই, কেৱল ছবিহে চাইছো। গতিকে তোমাৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছো। মই অৱশ্যে উপন্যাসখন, আইতাকে কৈছে যে মই অৱশ্যে আমাৰ ওচৰৰে কাৰোবাৰ হতুৱাই উপন্যাসখন মানে শুনিব পাৰিলো হয় পঢ়িব দি, কিন্তু মই সেইটো নকৰিলো। কাৰণ মোৰ নিজৰ অক্ষমতাৰ ওপৰতে ধিক্কাৰ কৰিছে, আইতাকে তেনেকে ক'লে। গতিকে মই আজিৰ পৰা থিৰাং কৰিছো, মই যেনেকে নহওক পঢ়িমেই, মই পঢ়া আৰম্ভ কৰিমেই, শিকা আৰম্ভ কৰিমেই। তেতিয়া লিখকৰ অৱশ্যে অলপ হাঁহি উঠিছিল। লিখকগৰাকী কিয় হাঁহি উঠিছিল? তাৰমানে আইতাকৰ তেতিয়া বয়স ৬২ বছৰ, মই ইতিমধ্যে ক'লোৱে। দাঁত সৰিছে, চুলি পকিছে, চকুত চশমা পিন্ধিছে, ছাল খুতৰা কৰিছে। আপোনালোকে জানাই বৃদ্ধ মানুহবিলাকৰ কেনেকুৱা দেহৰ হেৰিবিলাক, অৱয়ৱবিলাক। তাৰপিছত তেতিয়া লিখকগৰাকীয়ে হাঁহিছে। হাঁহোতে কিন্তু আইতাকেও অলপ হাঁহিছে। হাঁহাৰ পিছতো তেওঁ আইতাকে থিৰাং কৰিছে যে মই শিকিমেই। আইতাকে কৈছে যে মই আগতে মই অসুবিধাৰ বাবে মই স্কুলত যাব নোৱাৰিলো। আগতে কন্যা সন্তানবিলাকক লিখা পঢ়াৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত কিমান গুৰুত্ব দিয়া নাছিল আগৰ সমাজ ব্যৱস্থাত। আজিকালিয়ে ল'ৰা ছোৱালী সকলো সমান, আজিকালি সকলো সমান। ছোৱালী ল'ৰা বুলি কোনো কথা নাই, সকলো সমান আজিকালি। তোমালোকে ছোৱালীবিলাকে যিমান সা সুবিধা পাবা, ল'ৰাবিলাকো কিমান সা সুবিধা পাবা, সকলোৱে সমানে আগবাঢ়িব পাৰিবা। আগতে কিন্তু সেইটো নাছিল, ছোৱালীবিলাকক অলপ গুৰুত্বটো কমকে দিছিল লিখা পঢ়া কৰাৰ ক্ষেত্ৰত। আইতাকেও হয়তো সেই সুবিধাটো পোৱা নাছিল তাৰমানে এগৰাকী ছোৱালীৰ কাৰণে, কিন্তু আইতাকৰ ইচ্ছা আছিল, লিখকৰ আইতাকগৰাকীৰ ইচ্ছা আছিল, কিন্তু সেই সুবিধাটো পোৱা নাছিল। কিন্তু তেওঁ নিজৰ ল'ৰা ছোৱালী কেইটা কিন্তু ভাল হোৱাটো কামনা কৰিছিল। তাৰপিছত কি হ'ল, তেওঁ থিৰাং কৰিলে আৰু লিখকগৰাকীও কি কৰিলে, আইতাকক শিকাবলৈ থিৰাং কৰিলে। শিকালে, সিদিনাৰ পৰা আৰম্ভ। তাৰপিছত শিকাৰ আৰু আইতাকে থিৰাং কৰিলে যে সৰস্বতী পূজাৰ দিনা মই এই শিক্ষা সমাপ্ত কৰিম। এনেকে শিকাই আছে। পূজা আহিল, সৰস্বতী পূজা আহিল। আহোঁতে তাৰপিছত আইতাকে কি লয়, সৰস্বতী পূজাৰ মণ্ডপলৈ লৈ গ'ল আৰু লৈ গৈ এখন টুলত বহিব দিলে লিখকগৰাকীক। আৰু কি কৰিলে, এটি ফ্ৰকৰ কাপোৰ উপহাৰ দিলে আৰু ভৰি চুলে লিখকগৰাকীক। অৰ্থাৎ এই কণমানি ছোৱালীগৰাকী, যাৰ বয়স ১২ বছৰ, এগৰাকী কণমানি ছোৱালীৰ কিন্তু আইতাকে ৬২ বছৰীয়া এগৰাকী বৃদ্ধাই ভৰি চুলে। তেতিয়াতো লিখকগৰাকী আচৰিত হ'ল। তোমালোকে এই দৃশ্যটো তোমালোকে মন কৰাচোন বাৰু, তোমালোকে চিন্তা কৰাচোন বাৰু, কেনেকুৱা ধৰণৰ এটা দৃশ্য। ৬২ বছৰীয়া বৃদ্ধা এগৰাকী ১২ বছৰীয়া ছোৱালী এগৰাকী ভৰি চুইছে, তোমালোকে চিন্তা কৰাচোন। তেতিয়া আইতা আচৰিত হৈ সুধিলে, আইতা তুমি এইটো কাম কিয় কৰিছা? মইতো আজিলৈকে কেনেকুৱা ক'তো দেখা নাই। আইতাই ক'লে যে মই মোৰ নাতিনীক কি কৰা নাই, নাতিনীক মই সেৱা কৰা নাই, মই মোৰ এগৰাকী শিক্ষয়িত্ৰীক মই শিক্ষয়িত্ৰীৰ ভৰি স্পৰ্শ কৰিছো। যিগৰাকী শিক্ষয়িত্ৰীয়ে মোক জ্ঞান দিছে, এইগৰাকী শিক্ষয়িত্ৰীৰে ভৰি স্পৰ্শ কৰিছো। তেতিয়া লিখকে কি কৰিলে, লিখিকাগৰাকীয়ে অৰ্থাৎ লিখিকাগৰাকীয়ে কি কৰিছিল, এটি উপহাৰ লৈ গৈছিল। কি উপহাৰ লৈ গৈছিল? যে সেই সময়ত যিখন কাশীযাত্ৰী উপন্যাস কিতাপ আকাৰে উলিয়াইছিল, গ্ৰন্থ আকাৰে উলিয়াইছিল, সেই উপন্যাসখন কিনি নিছিল। নি আইতাকক তেওঁ সেই উপন্যাসখন উপহাৰ দিলে। আৰু আইতাকে ফাৰ্ষ্ট পেজটো লুটিয়াই তেওঁ অনৰ্গল পঢ়িব পাৰিলে। তাৰমানে তেতিয়া লিখকে ভাবিলে কি, যে মই যে আইতাক শিকালো ইমান দিনে, মোৰ শিকোৱা সফল হৈছে। আৰু আইতা
ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈছে। তেনেকে লিখকে ভাবিলে। আইতাকৰ মনটো ভাল লাগিল, আইতাকে নিজে পঢ়িব পৰা হ'ল। আইতাক আনন্দত আত্মহাৰা হ'ল যে তেওঁ ইমান দিনে নোৱাৰা কাম এটা সিদিনাখন কি হ'ল, তেওঁৰ সম্ভৱ হৈ উঠিল। অৰ্থাৎ ইচ্ছা থাকিলে আমি যিকোনো কামে কৰিব পাৰো। ইচ্ছা থাকিলে, আগ্ৰহ থাকিলে আমি টান কাম এটাও আমি সহজ বুলিলে আমি কৰিব পাৰো। এতিয়া পঢ়া শুনা আমি যদি ইচ্ছা থাকো, আমাৰ যদি আগ্ৰহ থাকে, আমি কিন্তু কৰিব পাৰো। তাত বয়সে কোনো হেঙাৰ হ'ব নোৱাৰে। বয়সে কোনো হেঙাৰ হ'ব নোৱাৰে। তোমালোকে ভাবিব পাৰা যে ইমান বয়সস্থ বা বৃদ্ধ মহিলা এগৰাকী শিকিছেনে? শিকিব পাৰে। 100 বছৰীয়া বৃদ্ধ এগৰাকীও শিকিব পাৰে যদি তেওঁৰ আগ্ৰহ থাকে। আৰু সেই আইতাগৰাকী এগৰাকী ভাল ছাত্ৰীৰ দৰে মনোযোগেৰে পঢ়িছিল। আৰু তেওঁ যি হোমৱৰ্ক দিছিল বা যিখিনি কাম কৰিব দিছিল, সেই সকলোবিলাক কাম আইতাগৰাকীয়ে কৰিছিল আৰু পঢ়া হোৱাৰ পিছত সেইবিলাক আওৰাইছিল। এনেকুৱা ধৰণৰ। গতিকে বয়সে কোনো ক্ষেত্ৰতে বাধা হ'ব নোৱাৰে যদি মানুহগৰাকীৰ আগ্ৰহ থাকে। তোমালোকৰ সমাজতো তেনেকুৱা বা ঘৰত তেনেকুৱা ধৰণৰ মানুহ আছে বা সমাজত যদি আছে, তোমালোকে কি কৰিব পাৰা, তেওঁলোকক যদি শিকিবৰ যদি ইচ্ছা কৰে যে মোক লিখা পঢ়া শিকাব লাগে, তোমালোকেও শিকাবাচোন। তোমালোকে শিকাব পাৰিবা। তোমালোকে যিখিনি জানা সেইখিনি অন্তত তেওঁলোকক তোমালোকে শিকাব পাৰিবা, জ্ঞান দিব পাৰিবা, হয় নহয়? তেতিয়া তোমালোকৰো ভাল হ'ব, ভাল লাগিব মনটো, আৰু তেওঁলোকেও উপকৃত হ'ব। গতিকে আমি সকলোৱে সকলো দেশৰ সকলোকে আমি স্বাক্ষৰ কৰিব পাৰিব লাগে। অৰ্থাৎ পঢ়া শুনা জনা কৰিব পাৰিব লাগে। আমি শিক্ষিতসকলৰ এইবিলাক দায়িত্ব, শিক্ষিত ব্যক্তিসকলৰ বা তোমালোকৰ দায়িত্ব। গতিকে আজি এই পাঠটিত আমি ইমানখিনি কথাই আলোচনা কৰিলো। পাঠটি মই জাষ্ট থুলমূল আভাস এটা তোমালোকক দিছো। ঘৰত তোমালোকে ধুনীয়াকে পঢ়িবা। পাঠটি পঢ়িলে গোটেইখিনি কথা বুজি পাবা। এটি সুন্দৰ পাঠ। এই পাঠটিৰ পৰা শিকিব পাৰিবা তোমালোকে যে পঢ়া শুনাৰ যি গুৰুত্ব বা আইতাৰ যিখিনি কথা কৈছে পাঠত, সেই আটাইবিলাক কথাই গুৰুত্বপূৰ্ণ কথা। তোমালোকে শিকিব পাৰিবা আৰু তোমালোকেও আনক পঢ়াবৰ বাবে তোমালোকে চেষ্টা কৰিবা। গতিকে আজিলৈ ইমানে। আমি অহা খণ্ডটিত আমি এই বিষয়ৰ বা এই পাঠটিৰ যি প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। তোমালোকে পাঠটি পঢ়ি চাবা, সুন্দৰকে পঢ়ি চাবা, আৰু তোমালোক আটাইয়ে কুশলে থকা, তোমালোকৰ মংগল হওক তাৰে কামনা কৰি আজিৰ মোৰ এই অনলাইন ক্লাছটি ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।